Patanjali Yoga Sutra, chapter 1, verse 39. Yatha bhimata dhyanat va. Yat koise, yatha abhimata dhyanat va. Yatha mane yat, according to yat, ইয়াৰ আগত আমি কি পঢ়িছিলোঁ যে চিত্ত প্ৰসাদন কৰাৰ এটা আনাদাৰ ৱে কৈছিলে যে আমি মেডিটেশ্যন প্ৰেক্টিছ কৰিব লাগে এতিয়া ইয়াতে মেডিটেশ্যনৰ কথা কৈছে yatha abhimata dhyanat va yatha মানে হ'ল এজ পাৰ একৰ্ডিং টু মানে ইয়াৰ মতে কি কৈছে অভিমাতা মানে কৈছে প্ৰত্যেকজন ব্যক্তিৰ মতে একৰ্ডিং টু ডিফাৰেণ্ট পাৰ্চন ব্যক্তি অনুযায়ী সামওয়ানছ লাইকিং তাৰপিছত কৈছে ধ্যানত বা ধ্যান কৰিব লাগে বা মেডিটেশ্যন প্ৰেক্টিছ কৰিব লাগে এতিয়া ইয়াতে কি কৈছে মনক সন্তুষ্ট কৰাৰ আনাদাৰ ৱেটো হ'ল মেডিটেশ্যন আৰু মেডিটেশ্যনটো প্ৰত্যেক ব্যক্তিয়ে কৰিব পাৰে আৰু কৰিব লাগে আৰু হয়তো প্ৰত্যেক ব্যক্তিৰ বা সাধকৰ মেডিটেশ্যন কৰাৰ টেকনিকটো অকণমান বেলেগ হ'ব পাৰে বা টাইমিংটো অকণমান বেলেগ হ'ব পাৰে মই মোৰ লাইফত মোৰ কামখিনি কৰি লৈ পেলাই মই প্ৰেক্টিছ কৰিব পাৰোঁ এতিয়া মই এতিয়াৰ কথা কৈছোঁ কিন্তু তেতিয়াৰ সময়তো কৈছিলে যে চিত্ত প্ৰসাদন কৰাৰ প্ৰত্যেকজন মানুহৰে নিজৰ নিজৰ ৱে থাকে আৰু নিজে নিজে মেডিটেশ্যন প্ৰেক্টিছ কৰিব লাগে গতিকে তেওঁৰ মতে এইটো টাইম টু টাইম বেলেগ হ'ব পাৰে বা কিছুমানৰ অলপমান প্ৰেক্টিছৰ ৱেটো বেলেগ হ'ব পাৰে ফৰ এক্সাম্পল আমি যদি ধৰি লওঁ মই এটা ফুড আইটেম এটা ৰেচিপি যেনেকৈ বনাওঁ সেই আইটেমটোৰ হয়তো টেষ্টটো একেই হ'ব লাষ্টত গৈ য'ত বেলেগ এজনে তেওঁৰ ৱেটো অকণমান বেলেগ হ'ব পাৰে বা ইনগ্ৰেডিয়েণ্টছবিলাক অলপমান বেলেগ হ'ব পাৰে কিন্তু তেওঁ সেইটো বস্তু প্ৰেক্টিছ কৰে ময়ো প্ৰেক্টিছ কৰোঁ গতিকে আনাদাৰ ৱে অফ মানে চিত্ত প্ৰসাদন ইজ টু প্ৰেক্টিছ মেডিটেশ্যন গতিকে যথা অধিমাতা ধ্যানত বা গতিকে প্ৰত্যেকজন ব্যক্তিয়ে তেওঁৰ নিজৰ মতে বেলেগ সময়ত বা ডিফাৰেণ্ট ৱে হ'লেও মেডিটেশ্যনটো কৰিব লাগে